Hello missing ragam apung ailarung ai ngosin ailarung noluk ayang ko kisira ko lekora kumpruk surung ke dipen new blog shop suruk video ma ko lekora apung niyabo ma pa kankal ka suruk video te hoise ngo Manipur lok bihoye ngo suruk video sam bonai dung karon el Manipur arang el ayu burobur manga ayu pamun gemun sutaglarung are apung ragame TV lo news lo mobile lo kangablarung aji tinima dori pamun gemun sutaglarung pamun gemun de tu pamun gemune ebong orok kecil malah konong konang anni ko ikir si paga mito orang ngo lubi gumang empilang ngo era gomna luge ma abong nolo apge kinablarung orok lega apa sorkar sin digang ko gama itaglarung apge dolong gotona dagle namna protibad itaglarung orok kesin ngoluk kes jengrai muk araso jengrai muk tini ali so siu ngoluk ke 25 tarik ondia so ngoluk ke Aam Aadmi party de mombati jolai gel प्रतिबादिका और प्रतिबादी नाम नंगो नलु कलो पर लंकन पर नंगो चेष्टा और रगम नलु कलो पाको लेकोरा कुंपा लुक दूं नलु लाइक कमेंट शेयर एरम आपुंगा मिटपायो का और अनुबी स्कूल रे माको लेकोरा कुंपा लुक दूं चैनल लन सब्सक्राइब गेला बेल आइकन ने मान पाल बिलांका और नेक्स्ट वीडियो नो आरो कांकान बनाई गेला नलु कलो पर लंकन पर घटना হৈ আছে সেই কাৰণে শান্তি সমিতিৰ কাৰণে আমি বন্তি প্ৰজ্বলন কৰিছো ঈশ্বৰে যাতে দেশৰ আৰু মণিপুৰৰ এই কাণ্ডবিলাক হ'ব নালাগে ঈশ্বৰে যাতে মানে শান্তি ঘূৰাই আনে তাৰ কাৰণে আৰু ভাৰত চৰকাৰক আহ্বান জনাম সঁচাকৈ তেখেতসকলে চকু মেলি চাবলৈ হ'ল আজি ইমান অত্যাচাৰ হৈ আছে টিভি নিউজ বা মোবাইল খুলিব নোৱাৰি আজি মিডিয়া জৰিয়তে ক'বলৈ গৈছো যে আমাৰ শান্তি আৰু সমৃদ্ধি ঘূৰাই আনিব লাগে আজি মণিপুৰৰ যি ঘটনা হৈ আছে যোৱা 3 মাহ ধৰি তাৰ শান্তি আৰু সমৃদ্ধিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই বন্তি প্ৰজ্বলন কৰিছোঁ আৰু আমি বৰ দুখেৰে জনাওঁ বহুত আশ্চৰ্যজনক কথা যে এই সময়খিনিত ভাৰতৰ প্ৰধানমন্ত্ৰী তেখেতে মৌন হৈ আছে তেখেতে আজি 2 মাহ কাল অতিক্ৰম কৰিছে তাৰ পাছতে তেখেতে একো তাৰ বিষয়ে একো মাত মতা দেখা নাই আমি যোনজন প্ৰধানমন্ত্ৰীয়ে নেকি ইউক্ৰেইন আৰু ৰাছিয়াৰ দৰে যুদ্ধ ৰখাই দিব পৰা ক্ষমতা আছে বুলি নিজকে কয় সেইজন প্ৰধানমন্ত্ৰীয়ে কিন্তু আজিলৈকে নিজৰ গৃহ ৰাজ্য মণিপুৰৰ অশান্তি শান্ত কৰিব পৰা নাই তাত তেওঁলোকৰ মণিপুৰ ৰাজ্যত বিজেপিৰ চৰকাৰ দেশৰ চেণ্ট্ৰেলত তেখেতৰ বিজেপি চৰকাৰ কিন্তু তেখেতলোকে অথচ তাৰ যি জুই জ্বলি আছে তাক নিবাৰণ কৰিব পৰা নাই তাতে আপোনাৰ কেবিনেট মন্ত্ৰী জুই এগৰাকীৰ ঘৰ জুই জ্বলাই দিছে কেন্দ্ৰীয় মন্ত্ৰী এগৰাকীৰ ঘৰ জ্বলাই দিছে যোৱা কেইদিনমান আগত দেশত যি ধৰণৰ এটা মানে একদম সহ্য কৰিব নোৱাৰা কাণ্ড এটা ঘটি গৈছে নাৰী নিৰ্যাতন যেনে দুগৰাকী মহিলাক উলংঘ কৰি পেৰেড কৰাইছে এই দুগৰাকী মহিলাৰ ভিতৰত এগৰাকী মহিলা আছে ভাৰতৰ কাৰ্গিল যুদ্ধ নিজৰ দেশখনৰ ৰক্ষা কৰে এজন সৈনিকৰ ঘনীয়েক কিন্তু তেখেতকো উলংঘ কৰি কিনে এটা পেৰেড কৰাইছে এই ধৰণৰ মানে কাণ্ডবোৰ যে ঘটি আছে তাত হ'লেও তেখেতলোকে একো পদক্ষেপ গ্ৰহণ কৰা নাই আমি আহ্বান জনাওঁ যে তেখেতলোকে আমি আম আদমি পাৰ্টীৰ মাজুলীলৈ আহ্বান জনাওঁ যে দেশৰ সমৃদ্ধি আৰু শান্তিৰ বাবে তেখেতলোকে পদক্ষেপ গ্ৰহণ কৰক আৰু যদি তেখেতলোকৰ দ্বাৰা হোৱা নাই তেতিয়াহ'লে মণিপুৰত আৰ্টিকল 365ৰ আণ্ডাৰত তেখেতলোকে ৰাষ্ট্ৰপতি শাসন দিয়ক ৰাষ্ট্ৰপতি শাসন চলাই পিনি শান্তি শৃংখলা বজাই ৰাখিবলৈ আমি আহ্বান জনাম আমি আজি মাজুলী জিলাৰ আপৰ সদস্য ওলাই আহিছোঁ মণিপুৰৰ শান্তিৰ কাৰণে আৰু সময় আমি বন্তি প্ৰজ্বলন কৰিছোঁ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ শান্তি ঘূৰাই আনিব লাগে আৰু যি নাৰীৰ ওপৰত নিৰ্যাতন চলি আছে হয় অতি দুখ লগা বিষয় অতি দুখজনক আজি নাৰী জাতিটো কোনো সুৰক্ষা নাই আজি ইমান দুখ লাগিছে আমিও নাৰী কাইলৈ যে আমাৰ মাজত নহ'ব বা ইয়াত নহ'ব কোনো ইয়াত নাই সেইকাৰণে ভাৰত চৰকাৰক আহ্বান জনাম যাতে এইখিনি তেওঁলোকে চাব লাগে আৰু ইয়াৰ সুব্যৱস্থা ল'ব লাগে